আজি মাত্ৰ প্ৰথম দিনাৰ কাৰণে আমি যিখন সমিতি গঠন কৰা হৈছিল আমি একেলগে বহিলো। সমিতিখনৰ সকলো উপস্থিত নাছিল, তথাপিতো সৰহ সংখ্যকে আমি আছিলো আৰু প্ৰথমবাৰৰ বাবে কথাটো মাত্ৰ আলোচনা এটা কৰা হ'ল আৰু সকলোৱে আমি যিখিনি বিচাৰিছো, আমি বিশেষকৈ প্ৰথম কথা কিমান মাটি তাত থাকিব সেয়া PWD কমিশনাৰ প্ৰথমতে তেওঁলোকে সেইখিনি নিৰ্ধাৰণ কৰিব। তাৰপিছত ৰাস্তাটো সন্মুখত 6 লেনো হোৱা কথা আছে, গতিকে সেই গোটেই কথাখিনি আগতে নিৰ্ধাৰণ কৰি ল'ব লাগিব। আৰু আমি বিচাৰিছো, জুবিনে যিহেতু প্ৰকৃতিক ভাল পাইছিল, গতিকে প্ৰকৃতিৰ লগতে সম্পূৰ্ণভাৱে সম্পৃক্ত কৰি যিখিনি টেকনলজিকেল কথাও থাকিব লাগিব, কৌশলগত কথা, কাৰণ আমি অকল অনাগত 2-3 বছৰৰ কথা নহয়, নতুন প্ৰজন্মক সম্পূৰ্ণ সাঙুৰি সকলোৱে যাতে নিজক তাত কানেক্ট কৰিব পাৰে আৰু তাত সোমালেই যাতে সকলোৱে যেনেকে সকলো লোক জুবিনৰ লগত কানেক্টেড হৈ আছে, নিজৰ আত্মা, নিজৰ মন, সকলোবোৰ নিজৰ আবেগ জুবিনৰ সৈতে জড়িত হৈ আছে, সকলো তাত সোমালেই যাতে জুবিনক বিচাৰি পায়, তেনেকুৱা ধৰণৰ নিজৰ আবেগক বিচাৰি পায়। সেইকাৰণে জুবিনো থাকিব তাত আৰু আমাৰ সকলোৰে সংযোগ, মানে আত্মাৰ লগত যিটো জুবিনৰ সংযোগ আছে, সেই গোটেইখিনি তাত থাকিব লাগিব। তেনেকুৱা ধৰণৰ কথা কিছুমানে আমি পাতিলো। এতিয়া লাহে লাহে আৰু কেইবাখনো হয়তো আমি কেইবাবাৰো আমি বহিব লাগিব, তেতিয়া বহুত আইডিয়া আহিব। আমি ঘৰৰ পৰা ভণ্টি আৰু মই এইখিনি কথাই ক'লো যে জুবিনে কি কি ভাল পাইছিল, কেনেকুৱা ধৰণৰ কথা, আমাৰ নিজৰ যিখিনি আইডিয়া লৈ আহিছো সেইখিনি আমি ক'লো। সকলোৱে নিজৰ নিজৰ ফালৰ পৰা কিছু কিছু কথা ক'লে। গতিকে আজি মাত্ৰ অংকুৰণ এটা বুলি ক'ব পাৰি আৰু আৰম্ভণি হৈছে। গতিকে প্ৰথমতে এইখিনি কথা ডিচাইড হৈ লওক, যিখিনি মানে মাটিৰ কথাটো আটাইতকৈ ডাঙৰ কথা, সেইখিনি চাই লওঁ। নাই, এতিয়ালৈকে জনা নাই। সেয়া চাগে PWD কমিশনাৰ বা তাৰ এডমিনিষ্ট্ৰেশ্যনে প্ৰথমতে জনাব। সেইখিনি আমি জানি ল'ব লাগিব প্ৰথমতে, তেতিয়াহে ডিজাইন এটা ভালকে কৰিব পৰা যাব। আমি মাথো আজি নিজৰ নিজৰ আইডিয়াখিনিহে সকলোৱে মানে ইজনে সিজনৰ লগত শ্বেয়াৰ কৰিছো। সেইকাৰণে খুব ভালকে আমি কৰিব লাগিব যিটো কৰিম, আৰু জুবিনক তাত আমি জীয়াই ৰাখিব লাগিব। আৰু প্ৰথম এটা অনুৰোধ মই সকলোকে কৰিছিলো যে তাত কোনো সমাধি, স্মৃতি ইত্যাদি শব্দবোৰ জড়িত হৈ নাথাকে, কাৰণ জুবিন সকলোৰে মাজত জীয়াই ৰখাৰহে আমাৰ ইয়াৰ পিছৰ প্ৰতিটো পদক্ষেপ জুবিন আমাৰ মাজত জীয়াই ৰখাৰ, জুবিনক জীয়াই ৰখাৰ এটা প্ৰচেষ্টা। গতিকে তাৰ নামটো জুবিন ক্ষেত্ৰই হওক, জুবিন ক্ষেত্ৰ হওক, আৰু তাত কোনো ধৰণৰ সমাধি বা স্মৃতি শব্দবোৰ আমি যোগ নকৰো। বহুত অনুৰাগীয়ে কৈছে দাদাৰ ষ্টুডিঅ' ভাবিছো এনেকে আমি পাৰো, বহুত কেইটা বস্তু আমি তেনেকে ৰাখিছো, জুবিনে ব্যৱহাৰ কৰা বস্তু বহুতখিনি। গতিকে আমি যিমান পাৰো এতিয়া, যিমান আমাৰ হাতত আছে, সকলোখিনি আমি তাত ৰাখিম। আজি মাত্ৰ প্ৰথম দিনাৰ কাৰণে আমি যিখন সমিতি গঠন কৰা হৈছিল আমি একেলগে বহিলো। সমিতিখনৰ সকলো উপস্থিত নাছিল, তথাপিতো সৰহ সংখ্যকে আমি আছিলো আৰু প্ৰথমবাৰৰ বাবে কথাটো মাত্ৰ আলোচনা এটা কৰা হ'ল আৰু সকলোৱে আমি যিখিনি বিচাৰিছো, আমি বিশেষকৈ প্ৰথম কথা কিমান মাটি তাত থাকিব সেয়া PWD কমিশনাৰ প্ৰথমতে তেওঁলোকে সেইখিনি নিৰ্ধাৰণ কৰিব। তাৰপিছত ৰাস্তাটো সন্মুখত 6 লেনো হোৱা কথা আছে, গতিকে সেই গোটেই কথাখিনি আগতে নিৰ্ধাৰণ কৰি ল'ব লাগিব। আৰু আমি বিচাৰিছো, জুবিনে যিহেতু প্ৰকৃতিক ভাল পাইছিল, গতিকে প্ৰকৃতিৰ লগতে সম্পূৰ্ণভাৱে সম্পৃক্ত কৰি যিখিনি টেকনলজিকেল কথাও থাকিব লাগিব, কৌশলগত কথা, কাৰণ আমি অকল অনাগত 2-3 বছৰৰ কথা নহয়, নতুন প্ৰজন্মক সম্পূৰ্ণ সাঙুৰি সকলোৱে যাতে নিজক তাত কানেক্ট কৰিব পাৰে আৰু তাত সোমালেই যাতে সকলোৱে যেনেকে সকলো লোক জুবিনৰ লগত কানেক্টেড হৈ আছে, নিজৰ আত্মা, নিজৰ মন, সকলোবোৰ নিজৰ আবেগ জুবিনৰ সৈতে জড়িত হৈ আছে, সকলো তাত সোমালেই যাতে জুবিনক বিচাৰি পায়, তেনেকুৱা ধৰণৰ নিজৰ আবেগক বিচাৰি পায়। সেইকাৰণে জুবিনো থাকিব তাত আৰু আমাৰ সকলোৰে সংযোগ, মানে আত্মাৰ লগত যিটো জুবিনৰ সংযোগ আছে, সেই গোটেইখিনি তাত থাকিব লাগিব। তেনেকুৱা ধৰণৰ কথা কিছুমানে আমি পাতিলো। এতিয়া লাহে লাহে আৰু কেইবাখনো হয়তো আমি কেইবাবাৰো আমি বহিব লাগিব, তেতিয়া বহুত আইডিয়া আহিব। আমি ঘৰৰ পৰা ভণ্টি আৰু মই এইখিনি কথাই ক'লো যে জুবিনে কি কি ভাল পাইছিল, কেনেকুৱা ধৰণৰ কথা, আমাৰ নিজৰ যিখিনি আইডিয়া লৈ আহিছো সেইখিনি আমি ক'লো। সকলোৱে নিজৰ নিজৰ ফালৰ পৰা কিছু কিছু কথা ক'লে। গতিকে আজি মাত্ৰ অংকুৰণ এটা বুলি ক'ব পাৰি আৰু আৰম্ভণি হৈছে। গতিকে প্ৰথমতে এইখিনি কথা ডিচাইড হৈ লওক, যিখিনি মানে মাটিৰ কথাটো আটাইতকৈ ডাঙৰ কথা, সেইখিনি চাই লওঁ। নাই, এতিয়ালৈকে জনা নাই। সেয়া চাগে PWD কমিশনাৰ বা তাৰ এডমিনিষ্ট্ৰেশ্যনে প্ৰথমতে জনাব। সেইখিনি আমি জানি ল'ব লাগিব প্ৰথমতে, তেতিয়াহে ডিজাইন এটা ভালকে কৰিব পৰা যাব। আমি মাথো আজি নিজৰ নিজৰ আইডিয়াখিনিহে সকলোৱে মানে ইজনে সিজনৰ লগত শ্বেয়াৰ কৰিছো।